Baik. Coba pari cek lobon dhuari. Hi guys, this is Sofiko. Aru apnalokok ako puno sagoram janaisu mor channel Nomadic Assamese. Moi asu aji Porua Sarili Krishna Highway osorot aru ekale goi Nurundar osorot eitu Nurundar ki hoi ase ATM osorot aru Nurundar je bike lobo bike aru poisa uthaboloi ahise Bro, बहुत confused हो जाता है कि बाइक लोबो, पल्सर लोबो, ने FZ लोबो, ने ग्लैमर लोबो। अब रोल ना ATM मत आसे और पैसा उठाबो बाइक किनी बाजी। तो वीडियो तो सबो और कि बाइक लोय आज अपन लोग गम पाई जबो। है तो ATM और भीतर आसे और साउंगे कि बाइक लोय जानो मुख কৈছিল মটো কব নোৱাৰিম মটো নাজানো তেখেতে কি বাইক পছন্দ কৰে তো এতিয়ালৈকে মুখে কোৱা নাই কি বাইক ল'ব বুলি গৈ লওঁ একেবাৰে গৈ তাতেই ডিসাইড কৰিব নোৱাৰিলে পইচা উঠাই ল'লে আৰু এতিয়া বলক বাইক লওঁগে আৰু কি কম আৰু বলক আৰু চব কি বাইক লয় এয়া নৰুন্দা একদম পুৰা দৌৰি গৈ আছে কি বাইক ল'ব আমার দর্শকক কই দিয়ক কি বাইক লব কি বাইক পছন্দ হয় এই আমার আর 150 পালসার লম আর কি লম 150 পালসার পয়সা উঠায় মানে এতিয়া কইছে আগতে অলপ কোৱা নাই মই কিমানবাৰ খুদিলো কি বাইক লব কোৱা নাই এটা পয়সা উঠাই লৈ ডিসাইড কৰি পলাইছে তো বলক চাও যে গাড়ী কিনিবলৈ কিমান টকা লাগে কি খৰচ পৰে কেনেকৈ লব পাৰি কেনেকৈ লব নোৱাৰি বলক লক ফাইনালি আমি আহি পালো কেতেকিবাৰী যেটো বাজাজ ডিলাৰ আছে SK অটোমোবাইলছ এইখন আহি পালো আৰু এইখন আছে আমাৰ মিছন চাৰিআলি টাইম হস্পিটেলৰ লগত কেতেকিবাৰী কয় এইটো আৰু এতিয়া আমি ভিতৰত যাম নুৰুলদা ভিতৰত ঘুমাইছে আপোনালোকক জাগাখিনি প্ৰথমতে মই দেখুৱাই দিওঁ এইটো ডিলাৰ আৰু নুৰুলদাই পালচাৰ লগত সেইকাৰণে আমি ইয়াত আহিছোঁ বলক ভিতৰলৈ যাওঁ আৰু চাওঁ কি আছে এইটো আমি গৈ আছো এইটো চাব পাৰে বহুত ধুনীয়া এইটো ভিতৰত ঘুমাই গ'লো নুৰুলদা বহি আছে আৰু আলোচনা কৰি আছে এইটো আপোনালোকে চাব পাৰিছে সব গাড়ী সব পালচাৰে হয় চাব পাৰে ইয়াতো ডিফাৰেণ্ট টাইপছ অফ বাইক আছে ইয়াত নুৰুলদাই কৈছে পালচাৰ 125 যেটো আছে সেইটোৱে ল'ব আৰু এজনৰ কাৰণে আমি নুৰুলদাৰ কাৰণে আমি অপেক্ষা কৰি আছোঁ তেখেত আহি আছে বলক তেওঁলোকৰ লগত আলোচনা কৰি চাওঁ কেনেকৈ ল'ব পাৰি প্ৰচেছ কি বলক নুৰুলদাই ফৰ্ম ফিল আপ কৰি আছে আৰু মই আপোনালোকক ডিলাৰখনৰ চাৰিওফালে এপাক ঘূৰাই আকৌ দেখুৱাবলৈ চেষ্টা কৰিম বলক চাওঁ হেৰি বাজাজ 125 প্লেন সিট থকাটো পছন্দ কৰিছে আৰু ভাবিছোঁ মই আপোনালোকক এইখিনিও দেখুৱাই দিওঁ এইফালেতো আছে পিছফালে ঢেৰ বাইক আছে আৰু ভাবিলোঁ এইফালেও এইটো কি মডেল হয় চাওক এক্সেমৰ দৰে পালচাৰ ধাচু বাইক ইয়াত আছে নুৰুলদাটো ভাবি কৈ আছে যে চব লৈ ল'ব কিন্তু মেহে এখন ল'বলৈ আহিছোঁ এইটো চাব পাৰে ডিফাৰেণ্ট টাইপছ অফ কালাৰো আছে ইয়াত চাব পাৰে আপোনালোকে ধুনীয়া লাগিছে লওঁ যেন অনুভৱ হৈ আছে কিন্তু ল'ব নোৱাৰিম পইচা পাতি নাই এতিয়া নুৰুলদাই লৈ লওক পিছত কেতিয়াবা সোমাই আহিলে লৈ ল'ম
এইটো আকৌ আপোনালোকক এড্ৰেছটো দি দিওঁ যদি আপোনালোকে যদি পালচাৰ যদি ল'ব বিচাৰে তেনেহ'লে ইয়ালৈ আহিব আৰু এইটো আমাৰ আছে কেতেকীবাৰী চাব পাৰে মোৰ পিছফালে দেখাত ধুনীয়া লাগিছে আৰু এইটো ৰিচিপশ্যনত আছে নুৰুল দা গাড়ীটো মই চামেই আপুনি কওক নুৰুল দাই যিটো বাইক পচন্দ কৰিছে সেইটোৰ দাম কেছ ল'লে 93,000 আৰু যদি আপুনি ডাউন পে'মেণ্ট কৰে তেনেহ'লে ডাউন পে'মেণ্টৰ হিচাপত আপোনাৰ দাম কম বেছি হ'ব পাৰে নুৰুল দাৰ 1,20,000 পৰিছে তামাম ধনী মানুহ নুৰুল দা ইয়াত অকল পালচাৰেই নহয় ইয়াত আপুনি এভেঞ্জাৰ আৰু যুৱ সমাজৰ সপোন ডমিনাৰো ইয়াত আপুনি কিনিবলৈ পাব তো ভিডিঅ'টো চাই থাকক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু 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 এই বাইকখনে নুৰুল দাই পছন্দ কৰিছে 125cc 60+ মাইলেজ তামাম আৰু এতিয়া মেকানিকেল লৈ গৈ আছে সৰু সৰু বস্তু লগাব আৰু তাৰপিছত আমি লৈ যাম চাওক তামাম লুক আৰু এই দুখনেই হৈছে এভেঞ্জাৰ আপোনালোকক অলপ ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম তো চাওক তামাম লাগিছে আৰু আৰু এইটো কলা ওলাই আছে এইটো যুৱ সমাজৰ সপোন ডমিনাৰ চাক ধাসু বাইক হয় চলালেতো মজা লাগিব কিন্তু তেলো গৰুৰ নিচিনা খাব এইটোতো জানেই ইয়াত কেইবাটাও কালাৰ আছে ব্লেক ৰেড আৰু এই দুখন পালচাৰ 200 দেখাত একদম ধুম ষ্টাইলত ফাইনেলি গাড়ী ল'লে নুৰুল দা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব শ্বেয়াৰ আৰু মোৰ এই চেনেল নম্বৰে আছে মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক এতিয়া গাড়ীত উঠোগে सर कितना ने दिया है वो कौन बाय बाय हाँ सर काल रात में